কবিতাৰ নাম আমি এতিয়া কলৈ যাওঁ। য'ৰ পৰা আহিছিলোঁ তালৈ যাবলৈ বাট এটা আছে, ভৰি দুটা নাই। আহিছিলোঁ কিয়? ভোকে আনিছিল, শোকে খেদিছিল, জীৱিকাই টানিছিল। তোমালোকে যি পিন্ধিছা, চাইছা, খেলিছা, খাইছা, তাত আমাৰ ভোকাটোৰ পেটৰ খুদকণ আছিল। হঠাৎ অচ্যুত হ'লোঁ, আমাক কোৱা হ'ল ওলাই নাযাবা, কামলৈ নাহিবা, ভাইৰাছৰ বাহক নহ'বা, নিজক বন্দী কৰা, খালী কৰা ঘৰ। মই এতিয়া কলৈ যাওঁ? বন্দী হওঁ ক'ত? গাঁওখন তাহানি এৰিলোঁ, তাতো শূন্যতা আছিল, ভৰি আছিল অনাতন অন্ধকাৰ। ইয়াত বহুতৰ উজ্বলাই মুখ, বিচাৰি ফুৰিলোঁ এখুদ পোহৰ। মই এতিয়া কলৈ যাওঁ? পথ আছে পাও নাই, গতি আছে ৰোধকে আগছে, ভোক আছে ভাত নাই, বাট ভঙাই বাটত বতিয়াই তেজ। আমি কলৈ যাম? গাঁৱত নঙলা, চকুত সন্দেহ, গতি ৰোধি স্তব্ধ আজি দেশ। বিষাণুৱে মৰাৰ আগে আমি চাগৈ ভোকতে মৰিম।